তাৰপিছত মানে দলংখন আমাৰ যদি দলংখন বনাই দিলে হয় অকণমান ভালকৈ তেতিয়াহ'লে মানে ভাল হ'ল হয় আমাৰ বিশেষকৈ গাঁওখনৰ বহুত উপকাৰ হ'ল হয় নহয় নল'বি পৰি যাম এই তাতে পৰি যাবি কিন্তু নয়ন তাৰপিছত পাৰ হ'ব লাগিলে তাৰমানে ইহঁতে এতিয়া সৰু মানে ল'ৰা ছোৱালী ইহঁতে অকণমান তো এইবিলাক কথা ইমান বুজি নাপায় ইয়াৰ দলংখন ভাঙিছে যদি সিহঁতৰ অনুভৱ নাই সিহঁতেতো খেলি আছে দলঙত কিবা কাৰণত দলঙত এনেকৈ খেলি থাকোঁতে ইয়াৰ পৰা পৰি গ'লে কিবা অঘটন ঘটিব পাৰে তাৰপিছত এতিয়া এইটো পাৰ হৈ যাব লাগিলে মানে এইকেইডাল বাহিৰেদি পাৰ হৈ যাব লাগিব নহ'লেতো বেলেগ আৰু উপায় নাই আৰু মানে বহুত দ হৈছে নদীটো পানীও আছে কি কি অসুবিধা কি পিছে ৰাইজে বনাই দিব লাগে নে ৰাইজেতো ভালকৈ বনাই দিব নোৱাৰে অঁ চৰকাৰে পকা দলং বনাব লাগে না তুমি তাৰমানে এইটো ৰাস্তাইদি এইখন দলঙেদি পাৰ হৈ যোৱা নহয় আজি এতিয়া যোৱা নাই এনেই কোনফালে যোৱা এইখন দলঙেদি পাৰ হৈ যোৱা আজি যাব পাৰিছা নাই এতিয়া কোনফালে যায় এতিয়া এক পাক ঘূৰি যাব লাগে না নয়ন হয় নয়ন তই এটা কিয় পঢ়ি আছা পঢ়ি গেলি কোনে কোনে এইটো ৰাস্তা দি মানে এখন দলঙেদি পাৰ হৈ স্কুলত যা ন কোনে কোনে শুনো যা বহুতে যায় না অসুবিধা হৈছে নে নাই চৰকাৰক কি ক'ব বিচাৰা নকওঁ একো নাই চৰকাৰক কি ক'ব বিচাৰা তুমি কি ক'ব বিচাৰা চৰকাৰক দলংখন ভালকৈ বনাই দিব লাগে ঠিক আছে কিবা জানিব বিচাৰিম বাকীখিনি এই সিহঁতৰ ল'ৰা ছোৱালীকেইটাই বাৰু ক'লে সিহঁতৰ সমস্যাটোৰ কথা নয়নো কিবা অকণমান ক'ব নিশ্চয় সি বোলে পাৰ হৈ নাহে অলপ ভয় কৰে সি তাকেতো মই তেতিয়া ভাবিলো MLA কোন আছিল বুলি মই চিন্তা কৰিছো MLA কোন আছিল আগতে কৈছিল বনাই দিম বুলি কিন্তু ইবাৰ বনাম বুলি কৈছিল মোক কৈছিল নালগে বনাবা কেইদিনমান থাকক এনেকৈ হয়তো তাৰমানে হেৰি এটা থিয় হৈ থকা নালাগে না ই ঘুমাই থকা নালাগছে আৰু না সেইটো বাৰু ঠিকে আছে মই মানিলো যে ধৰ ইহঁতে ট্ৰেইনিং কিন্তু আমাৰ যি সিফালৰ যিখিনি মানে আমাৰ এইটো পাৰৰ মানুহৰ ধান খেতি আছে ধানখিনি অনাৰ ব্যৱস্থাটো কেনেকৈ কৰিব এতিয়া কান্ধত ভাৰ কৰি আৰু মানুহবিলাক আজি ডায়েবেটিছ হৈ আছে ঘৰত বহি থকাৰ কাৰণে এতিয়া কান্দলৈ পাৰ হোৱাৰ কাৰণে এতিয়া মানে অলপ ফৰ্মটো হৈ আছে ঘাম চাম ওলাই গৈছে সেইকাৰণে মানে ডায়েবেটিছ কমি গৈছে বুজি পাইছো বাৰু হ'লেও মানে এই আমাৰ MLA ছাৰবোৰ ভাল কাম কৰি আছে এইটো মানে আমাৰ দলংখন এনেই বনাই দিয়া নাই নিদিয়া কাৰণ এইখিনিয়ে কাৰণ মানুহখিনি এটা ভাল হওক বেমাৰ চেমাৰ কমক মানুহবিলাক চলিবিলাক ভাল হওক ঠিক আছে বাৰু মন্তব্যটো শুনি ভাল লাগিল গাঁৱৰ দলং সেইফালে আকৌ আমাৰ ঘাইঘৰ কিন্তু আমাৰ চলিবিলাক কিন্তু ট্ৰেইনিং দি আছো চবেইবিলাক